নমস্কাৰ। আজি আমাৰ সুকলাই চেৰপাং সমষ্টিৰ অন্তৰ্গত আজি আমি ঔবাৰী দক্ষিণ ঔবাৰী মানে সুবাত আজি আমাৰ EPPL দলৰ যে যোগদান কাৰ্যসূচী আছিলে আৰু এই যোগদান কাৰ্যসূচীত আমাৰ প্ৰায় 400 মানুহ ইয়াতে আমাৰ পৰিয়ালে আমাৰ ইয়াতে আজি যোগদান কৰিলে আৰু এই যোগদানে আমি আগন্তুক দিনত যেটো 2025 চনৰ যেটো পৰিষদীয় নিৰ্বাচন হ'বলৈ গৈ আছে এই সমষ্টিটোত আমি আজি যে গণেশ কছাৰীৰ গাতে লাগি থকা এটা চবৰিত আমি তেখেতৰ যেটো জনপ্ৰিয়তা তেখেতৰ যেটো নেকি কৰ্ম সেই কৰ্মৰ যিখিনি মানুহ আজিৰ তাৰিখত আমাৰ লগত মানে যোগদান দিলে এইটো কথাই তেওঁক মানে আমি ক'ব লাগিব যে আজি গণেশ কছাৰীৰ হৈ বয়ে থকা যিখিনি নেতা কৰ্মী আজি তেখেতৰ লগত যে নাই তাৰ এই চবৰিৰ পৰা আমি তেখেতক মানে কথাটো ক'ব বিচাৰিছো কাৰণ যিখিনি তেওঁ আজি যোগদান কাৰ্যসূচী লৈ আছে তেখেতৰ আগৰ পুৰণা কৰ্মী আৰু তেখেতৰ যে মানে হৈ বয়ে থাকে সেইখিনি নেতাই যে আজি তেখেতৰ মানে তেওঁৰ প্ৰতি আস্থা নাই আজি তেওঁৰ যিখিনি মানে তেওঁৰ লগত ঘূৰি আছে তেখেতসকলৰ লগত মানে আজি হয়তো তেওঁৰ লগত সংগবংগ বিভিন্ন ধৰণৰ আমি নেতাবিলাক দেখা পাইছো কিন্তু তেখেতৰ যিখিনি নেকি দলীয় নেতা সেইখিনিৰ তেওঁৰ চাবলৈ গ'লে আজি তেখেতৰ মানে 2 দিন পিছত সেই নেতাখিনিও তেওঁৰ মানে লগত মানে নাথাকিব এইটোই প্ৰমাণ কৰিছে কাৰণ আমাৰ BTCৰ আজি যিখিনি পৰিষদীয় নিৰ্বাচনৰ আগমুহূৰ্তত যিখিনি BPFৰ দলৰ পৰা যিখিনি নেকি ভাগা নেতাবিলাক আমাৰ দলত আজি যোগদান হৈ আছে চন্দন বৰ্মা ডাঙৰীয়াই সৌখিদিনা যোগদান হ'ল খাম্পা গড়ে ডাঙৰীয়াই যোগদান কৰিলে আৰু বহুত নেতা আছে তেনেকুৱা আৰু এই 2 মাহত যে BPFৰ যে ভিত্তিটো তেওঁলোকৰ যে শূন্য হ'বলৈ গৈ আছে এইটো এটা ইংগিত